ওয়েলকাম টু এইচআর এডুকেশন। আজি নৱম শ্ৰেণীৰ ইতিহাস খণ্ডৰ বাকী থকা এমচিকিউ কোৱেশ্যনবিলাক আলোচনা কৰিম। ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন, চেপ্টাৰ 1, প্ৰথম খণ্ড ইতিহাস, মাল্টি চইচ কোৱেশ্যন এণ্ড এনচাৰ, বহু বিকল্প বাছনি প্ৰশ্ন। কোৱেশ্যন নম্বৰ 41, জব চাৰ্ণকে বংগৰ নৱাবৰ লগত 3খন গাঁৱৰ বাবে কিমান টকাৰ খাজনাৰ চুক্তি কৰিছিল? ক নাম্বার বছৰি 1000 টাকা, খ নাম্বার মাহে 500 টাকা, গ নাম্বার প্রতি মাহে 100 টাকা, ঘ নাম্বার বছৰি 1200 টাকা। উত্তৰ হৈছে ঘ নাম্বার বছৰি 1200 টাকা। কোৱেশ্যন নম্বৰ 42, কলিকতা নগৰৰ ভেটিত কেইখন গাঁৱৰ সমষ্টি আছিল? ক নাম্বার 3খন, খ নাম্বার 4খন, গ নাম্বার 5খন, ঘ নাম্বার 6খন। উত্তৰ হৈছে ক নাম্বার 3খন। কোৱেশ্যন নম্বৰ 43, ফৰ্ট উইলিয়াম নামটো কিয় দিয়া হৈছিল? ক নাম্বাৰ ৰজাক স্মৰণ কৰিবলৈ, খ নাম্বাৰ ৰজাক অসন্মান কৰিবলৈ, গ নাম্বাৰ ৰজাৰ সন্মানাৰ্থে, ঘ নাম্বাৰ এটাও নহয়। উত্তৰ হৈছে গ নাম্বাৰ ৰজাৰ সন্মানাৰ্থে। কোৱেশ্যন নম্বৰ 44, কোনজন ৰজাৰ সন্মানাৰ্থে ফৰ্ট উইলিয়াম নাম দিয়া হৈছিল? ক নাম্বাৰ ৰজা প্ৰথম জেমছ, খ নাম্বাৰ ৰজা তৃতীয় উইলিয়াম, গ নাম্বার রজা দ্বিতীয় উইলিয়াম, ঘ নাম্বার রজা দ্বিতীয় জেমস। উত্তর হচ্ছে খ নাম্বার রজা তৃতীয় উইলিয়াম। কোশ্চিন নাম্বার 45, রবার্ট ক্লাইভর মৃত্যু কত হয়েছিল? ক নাম্বার লন্ডন, খ নাম্বার হ্যামিল্টন, গ নাম্বার অকল্যান্ড, ঘ নাম্বার হলেও। উত্তর হচ্ছে ক নাম্বার লন্ডন। কোশ্চিন নাম্বার 46, ওয়ারেন হেষ্টিংছৰ কাৰ্যকালৰ সময়সীমা আছিল? ক নাম্বার 1674 পৰা 1685, খ নাম্বার 1685 পৰা 1696, গ নাম্বার 1780 পৰা 1789, ঘ নাম্বার 1774 পৰা 1785। উত্তৰ হৈছে ঘ নাম্বার 1774 পৰা 1785 চনলৈকে। কোশ্চিন নম্বৰ 47, ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেন্দ্ৰবোৰৰ শাসকগৰাকীক কি বুলি জনা গৈছিল? ক নাম্বার কাউন্সিলর, খ নাম্বার প্রেসিডেন্ট, গ নাম্বার মেম্বার, ঘ নাম্বার চৌকিদার। উত্তর হয়েছে খ নাম্বার প্রেসিডেন্ট। কোশ্চিন নাম্বার 48, প্রেসিডেন্টর তলতীয়া শাসনযন্ত্রক কি বলা হয়েছিল? ক নাম্বার ড্রাইভারি, খ নাম্বার চৌকিদারি, গ নাম্বার প্রেসিডেন্সি, ঘ নাম্বার এটাও নহয়। উত্তর হয়েছে গ নাম্বার প্রেসিডেন্সি। কোশ্চিন নাম্বার 49, লর্ড ডেলহাউসির বিদায় কিমান চনত হৈছিল? ক নাম্বার 1856 চনত, খ নাম্বার 1756 চনত, গ নাম্বার 1760 চনত, ঘ নাম্বার 1858 চনত। উত্তৰ হৈছে 1865 চনত। কোশ্চিন নম্বৰ 50, লৰ্ড কেনিঙে কেতিয়া জেনেৰেলৰ পদ লৈছিল? ক নাম্বাৰ 1860 পৰা 1866 বা 66 চনত, খ নাম্বাৰ 1856 পৰা 1862 চনলৈকে, গ নাম্বাৰ 1880 পৰা 1886 লৈকে, ঘ নাম্বাৰ 1760 পৰা 1762 চনলৈকে। উত্তৰ হৈছে খ নাম্বাৰ 1856 পৰা 1862 লৈ। কোশ্চিন নম্বৰ 51, মংগল পাণ্ডেই চিপাহী ছাউনীত ইংৰাজ বিষয়ালৈ কেতিয়া গুলীবৰ্ষণ কৰিছিল? ক নাম্বাৰ 1855 চনৰ 29 মাৰ্চ, খ নাম্বাৰ 1860 চনৰ 29 মাৰ্চ, গ নাম্বাৰ 1850 চনৰ 29 মাৰ্চ, ঘ নাম্বাৰ 1857 চনৰ 29 মাৰ্চ। উত্তৰ হৈছে ঘ নাম্বাৰ 1857 চনৰ 29 মাৰ্চ। কোশ্চিন নম্বৰ 52, ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো কোন চনত আঁতৰাই দিয়া হৈছিল? ক নাম্বাৰ 1835 চনত, খ নাম্বাৰ 1935 চনত, ঘ নাম্বাৰ 1840 চনত, গ নাম্বাৰ 1830 চনত। উত্তৰ হৈছে ক নাম্বাৰ 1835 চনত। কোশ্চিন নম্বৰ 53, ভাৰতৰ শাসনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা মন্ত্ৰীক কি বোলা হৈছিল? ক নাম্বাৰ অসম সভাপতি, খ নাম্বাৰ ভাৰত সম্ৰাজ্ঞী, গ নাম্বাৰ ভাৰত সচিব, ঘ নাম্বাৰ এটাও নহয়। উত্তৰ হৈছে গ নাম্বাৰ ভাৰত সচিব। কোশ্চিন নম্বৰ 54, ভাৰত চৰকাৰৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে
গভৰ্ণৰ জেনেৰেলজনক কি খিতাপ প্ৰদান কৰা হৈছিল? ক নম্বৰ বাদশ্বাহ, খ নম্বৰ বাদশ্বাহ, গ নম্বৰ ৰাজশ্বাহী, ঘ নম্বৰ ভাইচৰয়। উত্তৰ হৈছে ঘ নম্বৰ ভাইচৰয়। কোশ্চেন নম্বৰ 55, বংগ ৰাজহা আইন কেতিয়া প্ৰণয়ন কৰা হয়? ক নম্বৰ 1859 চনত, খ নম্বৰ 1860 চনত, গ নম্বৰ 1861 চনত, ঘ নম্বৰ 1826 চনত। উত্তৰ হৈছে ক নম্বৰ 1859 চনত। কোশ্চেন নম্বৰ 56, বিত্তীয় বিকেন্দ্ৰীকৰণৰ প্ৰস্তাৱ কোনজনে প্ৰৱৰ্তন কৰে? ক নম্বৰ লৰ্ড কেনিং, খ নম্বৰ লৰ্ড ৰিপন, গ নম্বৰ লৰ্ড মেয়, ঘ নম্বৰ এজনো নহয়। উত্তৰ হৈছে গ নম্বৰ লৰ্ড মেয়। কোশ্চেন নম্বৰ 57, লোক সেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ কেতিয়া দিয়া হৈছিল? ক নম্বৰ 1882 চনত, খ নম্বৰ 1860 চনত, গ নম্বৰ 1852 চনত, ঘ নম্বৰ 1853 চনত। উত্তৰ হৈছে ঘ নম্বৰ 1853 চনত। কোশ্চেন নম্বৰ 59, ইংলেণ্ড আৰু ভাৰতত একে সময়ত লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ কেতিয়া গৃহীত হয়? ক নম্বৰ 1893 চনৰ 2 জুন, খ নম্বৰ 1901 চনৰ 2 জুন, গ নম্বৰ 1893 চনৰ 22 জুন, ঘ নম্বৰ 1901 চনৰ 22 জুন। উত্তৰ হৈছে ক নম্বৰ 1893 চনৰ 2 জুন।